টেক হেল্প চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এটা কাৰ্ডৰ বিষয়ে। যদি আপোনালোকে শ্ৰম কাৰ্ড আছে আপোনালোকৰ, তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ। আপোনালোকৰ যদি শ্ৰম কাৰ্ড আছে আৰু আপোনালোকৰ বয়স যদি 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হয়, তেতিয়াহ'লে আপোনালোকে মাহেকীয়া 3000কৈ টকা লাভ কৰিব। কি কৰিব লাগিব সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'ৰ মাধ্যমতে আপোনালোকক জনাই দিম। আপোনালোকৰ হাতত এটা শ্ৰম কাৰ্ড থাকিব লাগিব। শ্ৰম কাৰ্ড থাকিলে আপোনালোকে এইটোৰ বাবে আবেদন কৰিব পাৰিব আৰু বয়সটো 40 বছৰৰ ওপৰত হ'লে নহ'ব। বয়সটো 40 বছৰৰ তলত হ'ব লাগিব আৰু মিনিমাম বয়স 18 বছৰ হ'ব লাগিব। 18 বছৰ হ'লে আপোনালোকে এই কাৰ্ডখন স্ক্ৰীনত যে দেখি আছে এই কাৰ্ডখন আপোনালোকে বনাব পাৰিব। এইটো মানধন কাৰ্ড। এই কাৰ্ডত আপোনালোকে কি কৰিব লাগিব আৰু কি ডকুমেণ্টছ লাগিব এইটো জনাই আছোঁ। প্ৰথমতে এই কাৰ্ডত বনাবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ড আৰু বেংক পাছবুকৰ জৰিয়ত হ'ব আৰু আপোনালোকৰ শ্ৰম কাৰ্ডৰ জৰুৰত হ'ব। এই তিনিটা ডকুমেণ্টছৰ আপোনালোকৰ লাগিবই। তাৰ পাছত আপোনালোকে এইটোৰ বাবে আবেদন কৰিব পাৰিব আৰু এইটো আপোনালোকৰ বয়স চিষ্টেমত পইচা মাহেকীয়া কাটি নিব চৰকাৰে। ধৰি লওক আপোনাৰ বয়স 18 বছৰ। আপোনাৰ বয়স যদি 18 বছৰ, তেতিয়াহ'লে আপোনালোকৰ 18 বছৰ থাকিলে আপোনালোকৰ 55 টকাকৈ মাহেকীয়া কাটি ল'ব আপোনাৰ একাউণ্টৰ পৰা। আপোনালোকৰ একাউণ্টৰ পৰা 55 টকাকৈ মাহেকীয়া কাটি ল'লে আৰু চৰকাৰে দিব আপোনাক 55 টকা। টোটেল 110 টকা জমা হ'ব আপোনাৰ এইটো মানধন একাউণ্ট। আৰু যেতিয়া আপোনালোক 60 বছৰ হৈ যাব, তেতিয়া আপোনালোকে মাহেকীয়া 3000কৈ টকা লাভ কৰিব। আৰু এই আঁচনিৰ যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, অনলাইন যোগে এপ্লাই কৰিব পাৰে বা আপোনালোকৰ নিয়াৰেষ্ট CHC চেণ্টাৰত গৈ আপোনালোকে এইটো এপ্লাই কৰিব পাৰে। কেনেকৈ এপ্লাই কৰিব লাগিব সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'ৰ মাধ্যমতে আপোনালোকক জনাই দিম। আৰু এটা কথা, যদি আপোনালোকে নমনীয় দিব পাৰিব আৰু যদি পইচা জমা কৰিলে পিছত আপোনালোকে যদি কয় এইটো পইচা মোৰ বহুত দৰকাৰ, তেতিয়াহ'লে আপোনালোকে পইচাটো উঠাবও পাৰিব। এইটো অনলাইন যোগে উঠাবও পাৰিব। আপোনালোকৰ 7 দিনৰ ভিতৰত আপোনালোকৰ পইচাটো বেংক একাউণ্টত দিয়া। এইটো পইচাটো নুঠাই আপোনালোকে যদি ভাবি আছে যে মই 60 বছৰ হ'লে মই 3000 টকা মাহেকীয়া পইচা পাম, তেতিয়াহ'লে আপোনালোকে এইটো পইচা দি থওক। এইটো বহুত ভাল এটা আঁচনি স্কিম। 3000 টকাকৈ মাহেকীয়া আপোনালোকে পাই থাকিব। এইটো কৰিবলৈ হ'লে আপোনালোকে চাওক, মই ভিডিঅ'ত যেনেকৈ দেখুৱাই দিম চেম তেনেকৈ আপোনালোকে কৰিব লাগিব। এইটো কৰিবলৈ হ'লে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত আহি ক্ৰম ব্ৰাউজাৰত আহিব পাৰে বা গুগলত গৈ আপোনালোকে চাৰ্চ কৰিব MAN মানধন বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত চাওক প্ৰথম যিটো ৱেবছাইট আহিছে এই ৱেবছাইটত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে এইটো ডেস্কটপ কৰি ল'ব। ডেস্কটপ কৰা আছে। এতিয়া আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত ওপৰৰ ফালে এটা অপশ্যন দেখিব পাই আছে সাৰ্ভিস বুলি। এই সাৰ্ভিস অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ বহুত কেইটা অপশ্যন আহি গৈছে। চাওক ইয়াত আপোনালোকে ডনেট পেনশন টো আহিছে, নিউ এনৰলমেন্ট, ৰিপ্ৰিন্ট কাৰ্ড, ৰিভাইটেল মডেল, আপডেট প্ৰফাইল, ডেট কেছ এক্সটিভ। যদি আপোনালোকৰ মৃত্যু হৈ যায় তেতিয়াহ'লে এই পইচাটো নমনি উঠাব পাৰিব। ক'তো যাবও নালাগে, আপোনালোকে ঘৰতে বহি পইচাটো উঠাব পাৰিব। তো বহুত এটা ভাল আঁচনি, বহুত সুবিধা আছে এইটোত। আৰু যদি আপোনালোকে নিজেই ভাবে নিজেই পইচাটো লৈ আহিব বিচাৰে, তেতিয়াহ'লে চাওক একেবাৰে তলত এটা অপশ্যন আছে সেল্ফ এক্সিষ্ট। এই আঁচনিৰ পৰা ওলাই যাব পাৰে। আপোনালোকৰ পইচাটো যিমান দিব আপোনালোকে চৰকাৰী ইণ্টাৰেষ্টটো দি আপোনালোকৰ পইচাটো আপোনালোকৰ বেংক একাউণ্টত সোমাই দিব। এতিয়া চাওক আজি যিহেতু আমি কথা পাতিম নিউ এনৰলমেন্ট কেনেকৈ কাৰ্ডখন বনাব পাৰিব। এইটোত এতিয়া নিউ এনৰলমেন্টত ক্লিক কৰি দিম। ক্লিক কৰাৰ পাছত আপোনালোকে ওকেত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত চাওক ইয়াত তিনিটা অপশ্যন আহিছে। ইয়াত তিনিটা অপশ্যন আহিছে। প্ৰথমটো আহিছে সেল্ফ এনৰলমেন্ট, আপোনালোকে ঘৰতে বহি এইটো বনাব পাৰিব। দ্বিতীয় আহিছে CHC বেলি, আপোনালোকে নিয়াৰেষ্ট CHCত গৈ আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। 3 নম্বৰত আহিছে এডমিন লগইনত কৰিব পাৰিব। আমি আজি যিহেতু চাম সেল্ফ লগইনত নিজে ঘৰতে বহি কৰিম কাৰণে আমি সেল্ফ এনৰলমেন্ট অপশ্যনত ক্লিক কৰি দিছো। ইয়াতে আপোনালোকে আপোনালোকৰ নিজৰ মোবাইল নম্বৰটো ইয়াতে বহুৱাই দিব। ইয়াতে আপোনালোকে মোবাইল নম্বৰটো বহুৱাই প্ৰচেছ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল ফোনত এটা OTP আহিব। সেই OTPটো আপোনালোকে ইয়াতে বহুৱাই দিব। প্ৰচেছ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। প্ৰচেছ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহি যাব। এবাৰ ৰেফাৰেন্স কৰি ল'ব। তাৰ পাছত চাওক আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহি যাব। মই যিহেতু দুটা অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি থৈছো মোৰ এইটো নাম্বাৰত কাৰণে দুটা শ্ব' কৰি আছে। আজি যিহেতু চাম নিউ ৰেজিষ্ট্ৰেশ্যন কাৰণে ইয়াত এইফালে এটা 3 ডট লাইন দেখি আছে। 3 লাইনত আপোনালোকে ক্লিক কৰিব। 3 লাইনত ক্লিক কৰাৰ লগে লগে এটা সাৰ্ভিস বুলি অপশ্যন এটা দিয়া আছে। সাৰ্ভিস অপশ্যনত আপোনালোকে ক্লিক কৰিব। সাৰ্ভিস অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে এনৰলমেন্ট বুলি এটা অপশ্যন দিয়া আছে। এনৰলমেন্ট অপশ্যনত আপোনালোকে ক্লিক কৰিব। এনৰলমেন্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে
আপোনালোকৰ তিনিটা স্কিমৰ নাম আহিব। ইয়াতে আহিছে এটা প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন, 2 নম্বৰত আছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা, 3 নম্বৰত আছে নেশ্যনেল স্কিম ফৰ ট্ৰেড এণ্ড সেল্ফ এমপ্লয়েড। এতিয়া আপোনালোকে ওপৰত যেটো আছে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পাছত যদি আপোনালোকৰ শ্ৰম কাৰ্ড আছে তেতিয়াহ'লে য়েছ কৰিব, যদি নাই বনাই ল'ব। মোৰ যিহেতু আছে কাৰণে য়েছ কৰিছো। য়েছ কৰাৰ পাছত ইয়াত আপোনালোকে আপোনালোকৰ নিজৰ শ্ৰম কাৰ্ড নাম্বাৰটো দি দিব লাগিব। দিয়াৰ পাছত ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থ দিব লাগিব। ইয়াত আধাৰ নাম্বাৰ দিব লাগিব। মোৰ আধাৰ কাৰ্ড নাম্বাৰ আৰু শ্ৰম কাৰ্ড নাম্বাৰ, ডেট অফ বাৰ্থ সকলোখিনি দি দিছো। এতিয়া জাষ্ট ভেৰিফাই যেটো অপশ্যন আছে আপোনালোকে দিয়ে ইয়াত ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ শ্ৰম কাৰ্ডত থকা ৰেজিষ্টাৰ নাম্বাৰত এটা OTP যাব। এই OTPটো আপোনালোকে ইয়াতে বহুৱাই দিব লাগিব। বহুৱাই দিয়াৰ পাছত আপোনালোকে ইয়াত এটা প্ৰচেছ অপশ্যন আছে, প্ৰচেছ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত চাওক শ্ৰম WAN ভেৰিফাইড, অকে অপশ্যনত ক্লিক কৰিব। কৰাৰ পাছত চাওক আপোনাৰ এইটো ভেৰিফাই হৈ গৈছে। এতিয়া আপোনালোকৰ মোবাইল নাম্বাৰটো ভেৰিফাই কৰিব লাগিব। ইয়াতে মোবাইল নাম্বাৰটো আপোনালোকে বহুৱাই দিব। মোৰ মোবাইল নাম্বাৰ ইয়াতে দি দিছো। দিয়াৰ পাছত ইয়াতে ভেৰিফাই অপশ্যনত ক্লিক কৰি দিম। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে মোৰ যিটো নাম্বাৰ আছে এই নাম্বাৰত এটা OTP যাব। এই OTPটো ইয়াতে বহুৱাব লাগিব। বহুৱাই প্ৰচেছ অপশ্যনত ক্লিক কৰি দিব লাগিব। OTP বহুৱাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহি যাব। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। অহাৰ পাছত চাওক ইয়াতে ষ্টেট আছাম, ইয়াত আপোনালোকৰ অট'মেটিক ষ্টেট আহি যাব। 2 নম্বৰত ডিষ্ট্ৰিক্ট অট'মেটিকলি আহি যাব। 3 নম্বৰত আপোনালোকে আপোনালোকৰ যিটো পিন কোড হয় সেই পিন কোডটো দি দিব। দিয়াৰ পাছত ইয়াতে আছে ড ইউ বেলং টু নৰ্থ ইষ্ট ৰিজন, যদি আপোনালোকৰ হয় তেতিয়াহ'লে য়েছ কৰিব, নহ'লে ন' কৰিব। তাৰপাছত স্ক্ৰল ডাউন কৰিব। মোৰ পিন কোডটো দি আছে। তাৰপাছতে দি আছে ৱেডাৰ মেম্বাৰ NPS ECI EFO, এইটো যদি হয় তেতিয়াহ'লে য়েছ কৰিব, নহ'লে ন' কৰিব। আৰু এইটো টেগ ক্লিয়াৰ ন' থাকিব। যদি আপোনালোকৰ হয় য়েছ কৰিব। তাৰ পাছত আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকে টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰাৰ পাছত স্ক্ৰল ডাউন কৰি আহিব। অহাৰ পাছত সাবমিট অপশ্যনত ক্লিক কৰি দিব। মোৰ কিবা ভুল হৈ আছে নেকি ওপৰত, ইয়াত অকুপেশ্যনটো দিয়া নাই। ইয়াতে আপোনালোকে অকুপেশ্যন দিব লাগিব। ইয়াতে আপোনালোকে কি কাম কৰে এইটো দিব লাগিব। চিলেক্ট অপশ্যনত ক্লিক কৰি আপোনালোকে কি কাম কৰে এইটো দি দিব। বহুত কেইটা অপশ্যন আছে, যদি আপোনালোকৰ ইয়াৰ পৰা এটাও নহয় তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব, সেই অৰ্ডাৰ অপশ্যনত ক্লিক কৰিব। আমি যিহেতু এগ্ৰিকালচাৰ অপশ্যনত ক্লিক কৰি স্ক্ৰল ডাউন কৰি তলপিনে আহি সাবমিট অপশ্যনত ক্লিক কৰি দিম। এপ্লিকেশ্যন ইনফৰমেশ্যন ছাকচেছফুলি ৰেজিষ্টাৰ্ড, অকেত ক্লিক কৰিম। এতিয়া আহিছে এনেকৈ আপোনালোকৰ ডিটেইলছখিনি আহি যাব। অহাৰ পাছত আপোনালোকৰ পেঞ্চন একাউণ্ট নাম্বাৰটো দিয়া থাকিব। ইয়াতে আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইয়াত আপোনালোকে চিলেক্ট অপশ্যনত, ইয়াত এইটো চিলেক্ট অপশ্যন দিয়া আছে, এইটোত ক্লিক কৰিব। চিলেক্ট অথেণ্টিকেশ্যনত ক্লিক কৰি আপোনালোকে 2 নম্বৰ OTPত ক্লিক কৰি বায়ো আইডেণ্টিফিকেশ্যনত ক্লিক কৰি ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত ইয়াত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে টিক মাৰ্ক কৰি দিব। ইয়াতে টিক মাৰ্ক কৰি আপোনালোকে জেনেৰেট OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে তলত যিটো এটা অপশ্যন দেখি আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল ফোনত OTP আহি যাব। এই OTP খন ইয়াতে বহুৱাই দিব লাগিব। 6 ডিজিটৰ OTP আহিব, ইয়াতে আপোনালোকে বহুৱাই দিব। আপোনালোকে OTP বহুৱাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহি যাব। এতিয়া চাওক প্ৰথমত দিয়া আছে ছাবস্ক্ৰাইবাৰ নেম, ইয়াত যাৰ বাবে আবেদন কৰিছে ছাবস্ক্ৰাইবাৰ নেম, দ্বিতীয়তে মোবাইল নম্বৰ, তৃতীয়তে আপোনাৰ ইমেইল ID থাকিব, চতুৰ্থ নম্বৰ আপোনাৰ ডেট অফ বাৰ্থ, তাৰপাছত আপুনি পুৰুষ নে মহিলা, তাৰপাছত আপোনাৰ বয়সটো, তাৰপাছত ষ্টেট থাকিব, তাৰপাছত ডিষ্ট্ৰিক্ট, তাৰপাছত আপোনাৰ কেটেগৰী থাকিব, তাৰপাছত আপোনালোকৰ এইটো হয় নে নহয় এইটো য়েছ কৰিব বা নকৰিব এইটো আপোনালোকৰ, তাৰপাছত ইয়াত অকুপেশ্যন এগ্ৰিকালচাৰ থাকিব, তাৰপাছত ৱেডাৰ ইনকাম টেক্স ক্লিয়াৰ ন' কাৰণে মই ইয়াত ন' চিলেক্ট কৰিছোঁ। তাৰপাছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইয়াত আপোনালোকৰ প্ৰথমত আছে বেনিফিচিয়াৰী কণ্ট্ৰিবিউশ্যন ভাৰ্চুৱেলি, আপোনালোকে মাহেকীয়া পইচাটো জমা কৰিব নে 3 মাহত কৰিব নে 6 মাহত কৰিব, বছৰত কৰিব, এইটো আপোনালোকে কেনেকৈ কৰিব এইটো আপোনালোকে ইয়াতে দিব লাগিব। মই যিহেতু প্ৰত্যেক মাহে কৰিম, মই এইটো মাহত চিলেক্ট কৰি লৈছো। আপোনালোকে কোনটো কৰিব এইটো আপোনালোকে কৰি লওক। তাৰ পাছত ইয়াতে আহিছে একাউণ্ট ডিটেইলছত আপোনালোকৰ বেংকৰ IFSC কোড দিব লাগিব। IFSC কোড দি ভেৰিফাই অপশ্যনত ক্লিক কৰিব লাগিব। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকৰ বেংকৰ সকলোখিনি ডিটেইলছ ওলাই আহিব। তাৰ পাছত একাউণ্ট নাম্বাৰ দিব লাগিব, 2বাৰ দিব লাগিব। তাৰ পাছত ওপৰত বেংক হোল্ডাৰ নাম দিব লাগিব। তাৰ পাছত এটা আহিছে নমিনি ডিটেইলছ, ইয়াতে নমিনি ডিটেইলছ প্ৰথমত আপোনালোকৰ নাম দিব লাগিব, কাক নমিনি দিব। তাৰ পাছত আপোনাৰ ৰিলেশ্যন দিব লাগিব, যাৰ বাবে আপোনালোকে আবেদন কৰিছিলে তাৰ কি হয় সেইটো আপোনালোকে ইয়াৰ পৰা দিব লাগিব। তাৰ পাছত নমিনি ডেট অফ বাৰ্থ, তাৰ পাছত নমিনি যদি মাইনৰ হয় তেতিয়াহ'লে নমিনিৰ গাৰ্জেনৰ নাম দিব লাগিব। তাৰ পাছত তলত এটা অপশ্যন থাকিব ডিলেট মেৰিট ষ্টেটাছ, এইটোত যদি মেৰিট হয় তেতিয়াহ'লে আপোনালোকে মেৰিট দিব, আৰু যদি নেভাৰ মেৰিট হয়, যদি বিয়া পতা নাই তেতিয়াহ'লে নেভাৰ মেৰিট দিব। দিয়াৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি এটা অপশ্যন দিয়া আছে, ইয়াত আপোনালোকে টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰি স্ক্ৰল ডাউন কৰি প্ৰচেছ সাবমিট এণ্ড প্ৰচেছ অপশ্যনত ক্লিক কৰি দিব। আপোনালোকে এই
এই অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফৰ্মখন ওলাই আহিব। চাওক এই ফৰ্মখন আপোনালোকে কম্পিউটাৰ দোকানৰ পৰা ওলাই লৈ আহিব লাগিব। এই ফৰ্মখন চাওক ইয়াত আপোনালোকৰ পেঞ্চন একাউণ্ট নাম্বাৰো দি দিছে। শ্ৰমযোগী প্ৰথমত যেটো দিয়া আছে এইটো শ্ৰমযোগী পেঞ্চন একাউণ্ট নাম্বাৰ। ইয়াত মোৰ মাহেকীয়া পইচা কাটিবৰ কাৰণে ইয়াত মাহেকীয়া আহিছে। এইটো চাওক আপোনালোকৰ পেঞ্চন একাউণ্ট নাম্বাৰ, এইটো শুদ্ধ কৰি ৰাখিব। দ্বিতীয়তে নাম, তৃতীয়তে আপোনালোকৰ জেনেৰেল, তাৰপাছত আপুনি বিয়া হৈছে নে নাই, তাৰপাছত চাওক ইয়াতে দি আছে মাহেকীয়া 3000, প্ৰত্যেক মাহে 3000 টকা পাব আৰু আপোনাৰ পৰা মাহেকীয়া 55 টকাকৈ চৰকাৰে কাটি ল'ব। 60 বছৰ হ'লে আপোনালোকে 3000 পাব আৰু আপোনালোকৰ পইচা কাটি নলয়। তাৰপাছত চাওক ইয়াতে আপোনালোকৰ ফৰ্মখন ওলাই আনি 3টা চাইন কৰিব লাগিব, তলত এটা কৰিব লাগিব চাইন। আপোনালোকে শুদ্ধকৈ চাইন কৰিব আৰু যদি চাইন কৰিব লাগিবই। তাৰপাছত মই অলৰেডি এইটো ডাউনলোড কৰি কম্পিউটাৰৰ পৰা ওলাই চাইন কৰি থৈ দিছো। এতিয়া জাষ্ট আপলোড কৰিম। এতিয়া প্ৰচিড অপশ্যনত আপোনালোকে ক্লিক কৰিব। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ এখন আহি যাব। চাওক ইয়াত আপোনালোকৰ এইটো ফৰ্ম PDF কৰিব লাগিব আৰু PDFৰ সাইজ 150 KBৰ পৰা 5 MBৰ ভিতৰত হ'ব লাগিব। এইটোৰ ভিতৰত হৈ আপোনালোকে এইটো আপলোড কৰিব লাগিব। আপলোড অপশ্যনত ক্লিক কৰিব। আপলোড অপশ্যনত ক্লিক কৰি মিডিয়া এইটো অপশ্যনত ক্লিক কৰিব। তাৰপাছত 3 লাইনত ক্লিক কৰি ৰিচেণ্ট অপশ্যনত ক্লিক কৰি আপোনালোকে কোনটো PDF বনাই থৈছিলে সেই PDFটোত আপোনালোকে সিলেক্ট কৰিব। PDF অপশ্যনত সিলেক্ট কৰাৰ লগে লগে আপোনাৰ এইটো আপলোড হৈ যাব। চাওক মই এইটো আপলোড কৰি লৈছো। মই চাইন কেনেকৈ কৰিছো চাওক ইয়াতে চাইন কৰা হৈছে। এক্সাম্পল হিচাপে আপোনালোকক দেখুৱাই দিছো। এতিয়া আপোনালোকে চাইন দি আপোনালোকে ডাইৰেক্ট সাবমিট অপশ্যনত ক্লিক কৰিব। সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা এখন ইণ্টাৰফেচ আহি যাব। ইয়াত আপোনালোকক 55 টকা প্ৰথমত দিব লাগিব। আপোনালোকৰ 1 মাহৰ পইচা প্ৰথমতে দি দিব লাগিব। এতিয়া আপোনালোকে জাষ্ট আবেদন কৰি আছে কাৰণ আপোনালোকক দি দিব লাগিব। ইয়াত এপ্লিকেশ্যন মেণ্ডেট হেজ বিন আপলোড সাকসেসফুলি প্ৰচেছড কন্ট্ৰিবিউশন জেনেৰেশ্যন Pmsym কাৰ্ড। এতিয়া আপোনালোকে কাৰ্ডখনো ডাউনলোড কৰিব পাৰিব। চাওক এতিয়া আপোনালোকে পে ইউজিং পেমেন্ট গেটৱে এইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা আহিব। চাওক 55 টকা মাত্ৰ কাটি লৈ যাব এই মাহতে। তাৰপাছত আগত মাহতে আৰু 55 কাটিব। এতিয়া আপোনালোকে মেক পেমেন্ট অপশ্যনত ক্লিক কৰিব। মেক পেমেন্ট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। আপোনালোকে কি কৰিব, ইয়াত UPI বুলি এটা অপশ্যন থাকিব। এই UPI অপশ্যনত আপোনালোকে ক্লিক কৰিব। UPI অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এখন QR কোড দিব। QR কোডত আপোনালোকে ফোনপে, পেটিএম যিকোনো এপৰ পৰা আপোনালোকে স্কেন কৰি পইচাটো দি দিব। মই পইচাটো দি দিছো। দিয়াৰ পাছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। কাৰ্ডখন আহি যাব। এতিয়ালৈকে যদি আপোনালোকে চেনেলখন ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা আপোনালোকক সম্পূৰ্ণ ডিটেইলছ কোনো ইউটিউবাৰে আপোনালোকক নেদেখায়। মই আপোনালোকক দেখুৱাই দিছো আৰু সদায় দেখুৱাই থাকিম আপোনালোকক। এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে আপোনালোকৰ পৰৱৰ্তী ভিডিঅ'ত কাম আহে। এতিয়া চাওক এই কাৰ্ডখন আপোনালোকে কম্পিউটাৰ দোকানৰ পৰা 50 টকা ল'ব। আপোনালোকে কাৰ্ড হিচাপে উলিয়াই ল'ব। উলিয়াই আনি ঘৰত থৈ দিব। এইটো আপোনালোকে যেতিয়া আপোনালোকৰ 60 বছৰ হৈ যাব তেতিয়াহ'লে আপোনালোকে 3000 টকা মাহেকীয়া লাভ কৰিব। আৰু যদি এই কাৰ্ডখন বনোৱাত কিবা অসুবিধা হৈ আছে কমেণ্টত জনাব। আপোনালোকক নিশ্চয় সহায় কৰিবলৈ আপোনালোকক চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব। তলত এটা অপশ্যন থাকিব ডাউনলোড অপশ্যনত ক্লিক কৰি কাৰ্ডখন আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পাছত আপোনালোকে এইটো আৰু এটা ডাউনলোড কৰি মোবাইলত ছেভ কৰি ৰাখিব।